এতিয়া কেক এটা বনাবলৈ আছোঁ আৰু এইখন ঘৰত আজি মোৰ প্ৰথম ঈদ গতিকে মোৰ ঈদটো কেনেকুৱা গ'ল গোটেই ভ্লগটো চাব আৰু আশা কৰোঁ যাতে মোৰ এই ভ্লগটো চাই আপোনালোকে বহুতে ভাল পায় যেন এইটো চকলেট কেক এটা বনালোঁ আৰু এইখিনি এতিয়া নিমকি বনাব লৈছোঁ এয়া নাৰিকলৰ পিঠা আৰু এয়া আম্মাই লালমোহন বনালে Hello guys and welcome back to my channel once again পোন প্ৰথমে সকলোকে মোৰ তৰফৰ পৰা ঈদ মুবাৰক আশা কৰোঁ যাতে সকলোৰে ঈদ ভালেই গ'ল আৰু মোৰো ভালেই গ'ল বৰ্তমান এতিয়া 10টা বাজিছে মই গা চা ধুই সব ৰেডি সো আহক ব্লগটো ষ্টাৰ্ট কৰোঁ এইটো পালো ঈদৰ বক্সিছ হাজবেণ্ডে দিলে মই কৈছিলোঁ যে ঈদৰ কাপোৰ দেখাম বুলি এয়া মোৰ ঈদৰ কাপোৰ এইকেইযোৰ মই এনেকৈ ইয়াতে ভৰাই থৈ দিছোঁ এইযোৰ দিছে মোক ঘৰৰ পৰা আম্মাই আৰু এইযোৰ দিছে হাজবেণ্ডে কিনি দিছে আৰু এইযোৰ দিছে আম্মাই এয়াই কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই পিন্ধি দেখাম বাৰু পিছত সো মই এইযোৰ ড্ৰেছ পিন্ধিলোঁ মেকআপ কৰা নাই কিবা এটা খাই আহোঁ ভোক লাগিছে চাই থাকে এয়া আব্বাহঁতে চাহ খাই আছে বৰ্তমান খাই মেলি আহিলোঁ এতিয়া এখন লগাম শীত মাস্ক এয়া আজি ঈদ বুলি চবে মিলি এসাঁজ খাইছোঁ এতিয়া খাব লৈছোঁ আমি সকলোৱে আমাৰ ঘৰলৈ এতিয়া আব্বাহঁত আহিলে ঘৰৰ পৰা আব্বা কেকা পেহী ল'ৰা কাজিন তাহাঁতি আহিলে আৰু এই মক্কেলটো আহিছে হেফলা এই মক্কেলটো আহিছে তাই ড্ৰেছ আপটো দেখাইছোঁ আপোনালোকক এইজনী এইজনী ডু কমেণ্ট কেনেকুৱা লাগিছে তাইক মই এনেও ধুনীয়া ধুনীয়া লাগে मन्नतें पूरी तुमसे ही तू मिले जहां मेरा जहां है वहां रौनकें सारी तुमसे ही ओ
कहाँ है वहाँ रौनक सारी तुमसे ही আৰু এইটো টিকলাটো গোটেই দিনটো শুয়ে আছে অকল ফাইনেলি ড্ৰেছ পিন্ধিলোঁ ৰেডি হ'লোঁ এতিয়া মই ঘৰ যাবলৈ ওলাইছোঁ ঘৰ যোৱাৰ আগতে ওচৰত অকণমান বাইহঁতৰ ঘৰলৈ যাম আৰু মোৰ লগত আছে এয়া ভণ্টি আমি দুইজনী ৰেডি কমেণ্ট কৰিব মোৰ ড্ৰেছযোৰ মই দেখাম বাৰু ভালকৈ তো ঘৰ গৈ লগ পাম আমগুৰি মছজিদৰ ডেকৰেশ্যন ভাল লাগে ন নৱালী মছজিদ ইয়াত ব্লাৰ দেখাইছে বাবুপট্টি মছজিদ ই নাপালে এটা আমাক বাবুপট্টি মছজিদত লিচি দিছে নালাগে এইটো লিচি ষ্ট্ৰটো তলত পৰিলেগে মোক কি ক'লে তলত পৰিলে ইমান ধুনীয়া লাগিছে Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. ছোৱালী কিজনী আমি এতিয়া চাই আছোঁ লাইট ক'ত কেনেকৈ ডেকৰেশ্যন কৰিছে বহুত ব্লাৰ আহিছে কিন্তু বহুত ধুনীয়াকৈ ডেকৰেট কৰিছে এতিয়া আছোঁ পেহী ঘৰত
তুমি মোৰ ব্লগটো এতিয়া ওলাইছেহে হাতখন তললে কৰা ঈদ মুবাৰক কোৱা আম্মা আম্মাও আহিছে পেহী ঘৰলৈ আৰু এয়া ভণ্টি হাঁহি দিয়া ঈদ মুবাৰক কৈ দিয়া এইফালে চোৱা এয়া পেহী পেহী আমাৰ গগৰ নিচিনা কি হ'ল কি হ'ল আজিৰ ভ্লগটোত ইমানেই আছিলে যদি চাই ভাল পালে দেন প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আকৌ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত টিল দেন বাই বাই টেক কেয়াৰ